हेलो फ्रेंड्स, आशा करूँ आपनालोक भाले आछे आरु आजि फाइनेली হৈ গ'ল 29th आरु মই এতিয়া যাবলৈ ওলাইছো। आपनालोकকটো কৈছিলো যে পেকিং কৰাও দেখুৱাইছিলো আৰু আজি ফাইনেলি মই যাবলৈ ওলাইছো। ফ্লাইট 7:10 আছে কিন্তু এতিয়া 4টা বাজিলে আৰু আমি যাবলৈ ওলাইছো। সঞ্জীৱে আঞ্চকলৈ তললৈ গ'লে আৰু মই এতিয়া যাওঁগে আৰু মই দেখুৱাই থাকিম। আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। গুৱাহাটী এয়াৰপোৰ্ট আহি পালোঁ আৰু ইয়াতে বাহিৰত বহুত পুলিচ আছিলে। কোনোবা হয়তো মিনিষ্টাৰ বা MLA আহিছিলে সেইটো সময়ত। আৰু এয়া বৰ্ডিং পাছ লৈ ইয়াতে ভিতৰত বহি আছোঁ। এটা ডাঙৰ গড়বড় হৈ গৈছিলে, মানে ডকুমেণ্ট হাৰ্ড কপি লৈ অহা নাছিলোঁ, অকল মোবাইলতে আছিলে। প্ৰথমতে একচেপ্ট নকৰোঁ কৈছিলে, কিন্তু লাষ্টত কৰিলে বাৰু একচেপ্ট। আমি ঘূৰি যাম বুলিয়ে ভাবিছিলোঁ। এতিয়া ইয়াতে বহুত ভিৰ। গুৱাহাটী এয়াৰপৰ্টখন যিহেতু বেছি ডাঙৰ নহয়, বহুত ভিৰ, বহিবলৈ বেছি জাগাই নাথাকে। আৰু ইয়াতে আমি চেণ্ডউইচ কিবাকিবি এটা ফ্লাইটত খোৱাৰ কাৰণে পেক কৰি ল'লোঁ। আৰু এয়া আমাৰ বৰ্ডিঙৰ কাৰণে আহিলে, গতিকে এতিয়া লাইনৰ আধা মানুহ গ'ল, তাৰপিছত আমি লাইন পাতিম। মোবাইল নাই। আনছে এয়াৰপৰ্টত আহি খুব ভাল পাইছে। লাষ্ট টাইম আমি যেতিয়া তাক লৈ আহিছিলোঁ তেতিয়া সি তেনেই সৰু আছিলে, গতিকে সেইবাৰ সিমান গম পোৱা নাছিলে, কিন্তু এইবাৰ সি মানে অলপ বেলেগ দেখিছে, গতিকে হয়তো ভাল পাইছে। सामान्य निर्देशों का पालन करने का अनुरोध करते हैं। सुनिश्चित करने में प्रमुख सिद्धांतों में से एक करना। कृपया फेस मास्क को अपनी नाक और मुंह को ढककर रखें। আনছে ফ্লাইটৰ ছিটত নবহিলেই। যেতিয়ালৈকে তাৰ টোপনি অহা নাছিলে তেতিয়ালৈকে সি গোটেই টাইম এনেকৈ থিয় হৈ হৈয়ে আহিছে। এয়া আমি আহি পাই গ'লোঁ চেন্নাই এয়াৰপৰ্ট আৰু আমি ফ্লাইটৰ পৰা নামিলোঁ। এতিয়া লাগেজবোৰ কালেক্ট কৰিবলৈ যাওঁ। সেয়া বেল্ট নম্বৰ 4ত দি আছে, লাগেজকেইটা কালেক্ট কৰি লওঁ। লাগেজ কালেক্ট কৰিব আহিলোঁ আৰু এয়া মোৰেই বেগটো ফাৰ্ষ্ট আহি আছে, দেখিয়ে ভাল লাগি গৈছে। আমি এয়া কেব বুক কৰিলোঁ, কেব আহি পাইছে আৰু এইখনেই আমাৰখন। আৰু এতিয়া যাওঁগৈ আমি হোটেললৈ। হোটেলখন চেন্নাই এপ'ল' হস্পিটেলৰ ওচৰতে আমি বুক কৰিছোঁ। তো ফ্ৰেণ্ডছ, মই আহি পালোঁ চেন্নাই আৰু এয়া আমি হোটেলত চেক ইন কৰিলোঁ। হোটেল মানে এইটো ছাৰ্ভিচ এপাৰ্টমেণ্ট হয়। মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। দি এনেকুৱা মানে দুটা ৰুম আছে ইয়াতে। সোমাই এইটো কিটচেন এটা আছে। কিটচেনত গোটেই বাচন বৰ্তন গোটেইবোৰ আছে। ওপৰত চিমনি লাগি আছে, এনেকুৱা কেবিনেট বনোৱা আছে। আৰু ইহঁত এনেকৈ ড্ৰয়াৰত গোটেই প্লেট এইবোৰ আছে আৰু বাকী বনোৱা বাচনবোৰো আছে। এইবোৰ গোটেই সা সৰঞ্জামবোৰ আছে। কিন্তু ইয়াতে গেছ নাই, ইণ্ডাকশ্যন প্লেট এখনহে আছে। এয়া বেচিন আৰু লগতে ফ্ৰিজ এটাও আছে। আৰু এইফালে এখন সৰু বিচনা এখন আছে, ছিংগল বেড এখন। তাৰপিছত এইফালে ৱাশ্বিং মেচিন আছে। যিহেতু বাচ্ছা আছে গতিকে ৱাশ্বিং মেচিন থকা ৰুমেই লৈছোঁ, যিহেতু তাৰ বহুত কাপোৰ ওলাব, ইয়াতো ধুবলৈ পাৰিম। এইফালে ৱাছৰুম আৰু তাৰপিছত এইফালে আৰু এটা ৰুম আছে। ইয়াতে আঞ্চক আহিয়ে শুৱাই থৈ দিলোঁ। সি তাতে ফ্লাইটতে টোপনি গৈছিলে, এতিয়া এনেকৈ আনি শুৱাই থৈ দিলোঁ। তাৰপিছত এইফালে আলমাৰি, এইফালে টিভি। তো এতিয়া ৰাতি বহুতেই হ'ল, 11:30 বাজিলে আমাৰ আহি পাওঁতে। আৰু ৰাস্তাত বৰষুণো পালোঁ, গতিকে অকণমান ট্ৰেফিকো হৈছিলে, গতিকে বেছি ৰাতিয়ে হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় লাইক এটা কৰিব। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চেন্নাইত কি কৰোঁ, চেন্নাইত মানে আমি আচলতে চেকআপ দুটামান আছে, ইমান মেজৰ নহয়, তথাপি আছে আৰু কেইটামান চেকআপ। হাজবেণ্ডৰো আছে, মোৰো আছে, লগতে আঞ্চৰো আছে। গতিকে গোটেইখিনি দেখুৱাই লওঁ। সেইখিনিতো বাৰু নেদেখুৱাওঁ আৰু হস্পিটেল যোৱাখিনি। আৰু বাকী যি ফুৰিবলৈ যাওঁ নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। থেংক ইউ।